হেল্ল' গাইজ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। আৰু মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত আলহী আহিব আৰু সেইবাবে তাকে ভাবিলোঁ আলহীৰ কাৰণে অলপ কিবা কিবি লৈ আহোঁ। তেনেহ'লে চাই থাকক, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ, মই এতিয়া ওলালোঁ আৰু ব'লক এতিয়া অলপ কিবা কিবি লৈ আহোঁ। আৰু মই এতিয়া ঘৰত আহিলোঁ, আলহীৰ কাৰণে অলপ কিবা কিবি লৈ আহিলোঁ। এতিয়া অলপ কাম আছে, সেইখিনি কৰি লওঁ, নহ'লে আলহী আহি পাবই এতিয়া। অলপ পিছত লগ পাই আছোঁ। আৰু এতিয়া আলহী আহি পাইছে, কাপোৰ চাপোৰ সলালে, এতিয়া চাহ দিছোঁ, চাহ খাই আছে, ব'লক দেখাই আছোঁ। লাষ্ট চাওক গাইজ সকলোৰে। খালি কাপকেইটা দিছোঁ, চাহ বাকী দিয়াই নাই। আৰু গাইজ, আলহীকেইটা মোৰ কোন হয় আপোনালোকক কোৱাই নাই, নহ'লে আপোনালোকে ভাবিব যে মোৰ ফালৰে আলহী নে হাজবেণ্ডৰ ফালৰে আলহী। সেইবাবে কওঁ যে দুজনী মোৰ পেহী আৰু এজনী আম্মা আৰু এজনী খুৰী। নেদেখুৱালোঁ, নহ'লে কোনটো কোন হয় দেখাই দিলোঁ হয় কেমেৰাত, কাৰণ লাজ কৰে, সেইকাৰণে নেদেখুৱালোঁ। কেমেৰাত নুঠে মানে। আৰু এতিয়া আলহীক ভাত দিওঁ, যিহঁতে যাবয়ে সোনকাল, ৰাতিও হ'ব, ওচৰতে হয়, সেইবাবে ৰাতি ভাত তাত খাই যাব। আৰু এতিয়া ব'লক কি বনালোঁ আপোনালোকক দেখাই দিওঁ। এয়া হাঁহৰ মাংস, আৰু এইখিনি মাছ, আৰু এয়া দাইল, আৰু ব্ৰইলাৰ মাংস এইখিনি। তাৰপিছত ইয়াত মই দাইল আৰু কচু দি খাৰ বনাইছোঁ, আৰু এইখিনি আমৰ আৰু নেমু টেঙা আৰু বগৰীৰ আচাৰ,